অ' ধনাই তুমি কথা এটা গম পোৱা নাই বাৰু? কি কথা? আমাৰ যে মানুহৰ জীৱনটো বটলতে আৰম্ভ হৈ বটলতে শেষ হৈ গৈছে। কি কোৱা? অঁ, কেনেকে? বটলতে আৰম্ভ হৈ বটলতে শেষ হৈ গ'ল। এতিয়া চাবা হা, এয়া যে তোমাৰ কেঁচুৱা পোৱালিবিলাক থাকে, সিহঁতি লৈ থাকে তোমাৰ দুধদানি বটল। আৰম্ভণিটো তোমাৰ দুধদানি বটল। অকণমান ডাঙৰ হৈ তোমাৰ স্কুলত যাবলৈ শিকিলে, তাত গৈ আকৌ পানী বটল। ফ্লাক্সত। তাৰপিছত আকৌ লাহে লাহে তোমাৰ ডাঙৰ হৈ আহিছে, তেতিয়া লাগিল ঠাণ্ডা বটল। এই ঠাণ্ডা বটলবিলাক যে হয়নে, ক'ল্ড ড্ৰিংকছ। তাৰপিছত আৰু অকণ ডাঙৰ হৈ গ'ল, তেতিয়া আহি গ'ল ডাইৰেক্ট বিয়েৰৰ বটল। মানে আমাৰ বয়সত। অঁ, তাৰপিছত আমাতকৈ অকণ ডাঙৰ হৈ গ'ল, তেতিয়া আকৌ আহি গ'ল মালৰ বটল। আহিলে নাই? আৰু তাৰপিছত তোমাৰ 50 বছৰৰ পৰা আগৰখিনিলৈ ধৰিলে বয়সস্থ মানুহখিনি। বয়সস্থ মানুহ, তেতিয়া আহি যায় আকৌ চেলাইনৰ বটল। মানুহৰ জীৱনটো বটলতে আৰম্ভ হৈ বটলতে শেষ হৈ গ'ল।